ৰাইজ আজি হৈ গ'ল দেওবাৰ 18 তাৰিখ। যোৱা নিশা ইমানেই নেৰানেপেৰা বৰষুণ নহয়, চাওকচোন পানী তামাম পানী। আৰু মই আহিছিলোঁ খেৰবাৰী বজাৰলৈ, ওচৰৰে ভাই এটাৰ অলপমান চব্জি থ'বলৈ আহিলোঁ। আৰু পানী চাওক এইবিলাক। আমাৰ পথাৰখনতো পূৰা আগ পথাৰখনতো বহুত পানী হৈ আছে। মানে গোটেই দিনটো, আৰু কালি গোটেই দিনটো বৰষুণ দিছে, আৰু নিশাও পূৰা গোটেই নিশাটো বৰষুণ। এইফালে চাওক, এই পুলটোৱে টানিব পৰা নাই পানী, ইমানেই পানী হৈ গ'ল তাৰমানে। আৰু এইখন হৈ গ'ল আমাৰ গাঁৱৰ 3খন গাঁৱৰ মাজত থকা তাইৰাই, চতিয়ানাগুৰি আৰু এইফালে কানুভোগবাৰী। এই 3খন গাঁৱৰ মাজত থকা টিয়ক নদী, আৰু টিয়ক নদীৰ ওপৰত আছোঁ। এইটো হৈ গ'ল আমাৰ নেফালি। আগতে এইটো ৰাস্তাইদি মানে অৰুণাচল কানুবাৰীলৈ অহা যোৱা কৰিছিলে লং দিনলৈকে। মানে সিটো ৰাস্তাত তেতিয়া নাছিলে, এইটো ৰাস্তাতে তেতিয়া ট্ৰেন্সপৰ্ট এখন চলিছিলে অৰুণাচলৰ, APSTC। বহি আছে পুৰা। ৰাইজসকল, এতিয়া গৈ আছোঁ গাড়ী এখন টানিবলৈ, I-20 এখন টানিবলৈ। আজিৰ দিনটো বৰ বেয়া যোৱা নাই তাৰমানে। ৰাতিপুৱা পানী দেখি পেলাই গ'লোঁ বজাৰ ভাড়া এটা চব্জি নিলোঁ, তাৰপিছতে কঠীয়া আনিলোঁ। এতিয়া আকৌ I-20 এখন টানিবলৈ গৈ আছোঁ। I-20 টানিবলৈ গৈছোঁ হয়, কিন্তু লোকৰ গাড়ী টানি ভাল কৰি নিজৰখনে অলপমান বেয়া হৈছে। বেয়া মানে এনেকুৱা আৰু, গৈ থকা সময়ত জাতকা এটা মাৰি দিয়ে মানে, জেককৈ এনেকৈ আগা পিছা নিচিনাকৈ জাতকা এটা মাৰি দিয়ে তাৰমানে। সেনেকুৱা জাতকা এটা মাৰিছে, কি হৈছে আৰু। তো এখন টানি মেলি গেজত থৈ লওঁ, তাৰপিছতে দেখাইছোঁ আপোনালোকক ৰ'ব কি হৈ আছে কি নাই হোৱা। ৰাইজ গাড়ীখন টানি মেলি গেৰেজত থ'লোগৈ, আৰু এতিয়া আকৌ এটা ভাড়া লাগি গ'ল, মানে দৰমহা বজাৰ আছে টিঙালী বাম বুলি কয়, তো তালৈ গৈ আছোঁ। তো আজি দিনটো বজাৰ ভালে হ'ব যেন লাগিছে। এতিয়া গৈ আছোঁ আৰু টিঙালী বামলৈ, বলক। ৰাতিপুৱা মই আপোনালোকক দেখাইছিলোঁ আমাৰ তাইৰাই মাজগাঁও এইখন যোনখন টিয়ক নদী। এতিয়া চাওক পানী কিমান বাঢ়ি গ'ল। অথনি পানী বঢ়া নাছিলে, সেই ঘৰকেইটা পানী মানে নাছিলে বুলিয়ে ক'ব লাগিব। আৰু এতিয়া চাওক কিমান বাঢ়ি গ'ল পানী। এইখনে হৈ গ'ল আমাৰ টিয়ক নদীৰ তাণ্ডৱ। সিহঁতৰ ঘৰ বুৰি থাকিলে, অথনি বুঢ়াই নাছিলে। এইবিলাক এইবোৰ চব মিঠাইঙৰ মাছ হয় না? বেগ ভৰ্তি হৈ গ'ল। আমি আকৌ টানিব লাগিলে নেটানে, লোট গাড়ী নেটানে পটককৈ, লোট গাড়ী নেটানে। খালী গাড়ী টানি লৈ যাব, লোট গাড়ীখন নেটানে পটককৈ। আজি দেওবাৰ, কালি সোমবাৰ, আমাৰ ধান ৰোৱা কোটা কঠীয়া লৈ গৈছে গাঁও। ভিডিঅ' কৰিলোঁ গেম খেলিছোঁ। ৰাস্তাৰ ওপৰত পানী হৈ গৈছে। ক'ত